Hey guys, welcome back to my YouTube channel. So আজি ভাবিলো মোৰ চুলিবিলাকত দৈ সানি দিও। আপোনালোকে জানেই দৈ বহুত ভাল, বহুতেই চুলিৰ বাবে উপকাৰী হয়। আপোনালোকৰ চুলিবিলাক যদি ৰাফ হৈছে, অলপ যদি ফাটিছে বা ডেন্ড্ৰফ হৈছে, তেতিয়াহ'লে প্লিজ লগাই দিব। আপোনালোকে দেখিব দৈ লগাৰ পিছত আপোনালোকৰ চুলি বহুত গুণে ভাল হৈছে আগত কৰি। আৰু চুলিত অকল নহয়, দৈ আপোনালোকে মুখতো লগাব পাৰ, আৰু মুখত লগালে মুখখন বহুত গ্লো বাঢ়ি যায়। মুখৰ গ্লো আনিবৰ বাবে বেষ্ট উপায় হৈছে দৈ সনা। আপোনালোকে মুখত দৈ লগাব, সপ্তাহত এবাৰ দুবাৰ লগাব পাৰ। দৈ এনেকৈ লগালে তাৰমানে বহুত চুলিবিলাক স্মুথ হয় আৰু চিল্কি হয়, লগতে ডেন্ড্ৰফবিলাক নোহোৱা হৈ যায়। চ' আপোনালোকৰ যদি চুলিৰ এনেকুৱা প্ৰব্লেম আছে, তেতিয়াহ'লে দৈ লগাই দিব, আৰু দৈ লগাই কিনে আধা ঘণ্টামান ৰাখিব। তাৰপিছত চুলিখিনি ধুই দিবা, চাবা বহুত গুণে ভাল হৈছে আগতকৈ। Hey guys, এতিয়া আমি মাংস আনিব যাম খানাৰ কাৰণে। খানা লগৰী খানা। Let's go to মাংস বজাৰ। এতিয়া বহুতে ভাত বনাব, আৰু আমি ছোৱালী তিনিজনী বিয়া হৈছে, বাট আমি ইয়াৰে ছোৱালী আৰু ইহঁত বোৱাৰী। আমি কেইটা অলপমান আমি ফুৰিব আহিলোঁ, আৰু এয়া হৈছে আমাৰ সৰু কালৰ বহুত দিন পাইছোঁ আহি আৰু ইয়াতে গা ধুইছোঁ। এইটো সকলোতকৈ ডাঙৰ বিচাৰিলোঁ, আৰু ইয়াৰ লগতে আমি সৰুতে ইয়াতে আহিছিলোঁ গা ধুবলৈ। এইবিলাক আছিলে সঁচাকৈ ইয়াতে আহি এনেকুৱা লাগিছে গোটেই সৰুকালৰ দিনবোৰ আহি উঠি আছে। আমি ইয়াতে সকলোৱে আহিছিলোঁ, আহি কিনে বগৰী খাইছিলোঁ। ইয়াতে বহুত বগৰী গছ আছিল। আজি আহি কিনে বহুত ভাল লাগিছে, আৰু পুৰণি কথা জাগ্ৰত হৈছে। ইয়াতে আমি বহুত দিন গা ধুইছোঁ। মই তেতিয়া চুলিত দৈ সানোতে মুখতো সানি দিছিলোঁ। চ' মোৰ মুখত চাব পাৰা আপোনালোকে যে গ্লো অলপ হ'লেও বাঢ়ি গৈছে। পিছে আপোনালোকে সানিনে দৈ মুখত? কমেণ্ট কৰি জনাব দেই। সেয়াই আছিল আমাৰ ফিচাৰ। আগতে এইবোৰতে খানা খাইছিলোঁ, বাট এতিয়া আৰু নিদিয়ে ইয়াতে খানা খাব। এইবিলাক লেতেৰা হয় বাবে নিদিয়ে ইয়াতে খানা খাব। আগত ইয়াতে বগৰী গছ বহুত আছিল, আৰু আমি ইয়াতে বগৰী খাব আহিছিলোঁ। সকলোবিলাক বন্ধু লগ লাগি নিমখ জলকীয়া আনিছিলোঁ, আৰু ইয়াতে গা ধুইছিলোঁ আৰু বগৰী খাইছিলোঁ। সকলোবোৰ কথা মনত পৰিছে দেই। মই এতিয়া খানা খাই আহিলোঁ। লাষ্ট ডিচেম্বৰৰ খানা খালোঁ বহুতৰ লগত, ফেমিলি খানা বুলিয়ে ক'ব পাৰি। আজিলৈ বাই বাই।